মা অ' মা ভণ্টি অ' ভণ্টি ক'ত মৰিলিহঁত এইখন মাইনা ভাত খাই লহি তই দাদা আহক মা একেলগে খাম মা দাদা আহিলে মা দৰ্জাখন খোল দাদা আহিলো দে তই কাম এটা কৰচোন ভণ্টি গামোচাখন লৈ মই গাটো ধুই আহোঁ এইখন গামোচা ল দাদা মা পাইছনে ভাত দে ভোক লাগিছে দিয়া ল তোৰ ভাত তই লৈ ল দেউতাকে আৰু ভোক নালাগে নহ'লে তোৰ আজি খোৱা নহ'ব মৰমী ঐ মৰমী মৰমী ক'ত মলি তই তই মোৰ কথা মানুহৰ আগত কি কৈ ফুৰ হা কাম বন নকৰি মই কি মদে খাই থাকো হা আৰু কি বুলি ক'ব লাগে আপুনি ঘৰখন বৰ ধুনীয়াকে চলাই আছে যে চুপ থাক মই তোৰ পচিতে মদ নাখাওঁ নহয় সদায় মদ খাই আহি কাজিয়া কি মানে এইবোৰ দেউতা তই কৈ দে তাইক আৰু যাতে মোৰ বদনাম কতো গাই নুফুৰে হ'ব দিয়ক এতিয়া পাকঘৰৰ পৰা ওলাকচোন এক আকৌ দিয়ে নেকি জীবন দাদা এইফালে আছোন জীবন কি হৈছে তোৰ দুদিনমানৰ পৰা মনটো মাৰি থকা যেন পাইছোঁ নাই দাদা একো হোৱা নাই নাই তোৰ কিবা হৈছে কচোন কি হৈছে আজি দোকানত দেউতাও নাই মইহে আছোঁ একো নহয় ক দাদা আমাৰ এই গোটেই পৃথিৱীখনত এটা বস্তুৱে মানুহৰ সংসাৰ ভাঙি আছে বস্তুটো কি জানেনে কি বস্তুনো মই ঠিক বুজিব পৰা নাই তই কি কৈছ সেইটো হৈছে নিচা এই নিচাজাতীয় বস্তুবোৰে কিমান মানুহৰ জীৱন ধ্বংস কৰি আছেনে দাদা তই ঠিকেই কৈছ কিন্তু তই এইটো কথালৈ মন বেয়া কৰি আছ যে কিয় হয় দাদা সেইটো বৰ্তমান এতিয়া আমাৰ ঘৰতো হৈ আছে দাদা বস্তু দুটামান লাগিছিলে ই ঠিকেই কৈছে নিচাজাতীয় বস্তুবোৰ কিমান হানিকাৰক ন আপোনালোক 5 গৰাকী আছে ন এজনে 30,000কৈ পাব বহুত 1.5 লাখ টকাৰ লোন সকলোৱে সময়মতে কিস্তিবোৰ দিয়ে যাতে বাইদেউকে আকৌ টকা কেইটামান বিচাৰি চাওঁ বাইদেউ কথা এটা আছিল কি কথা কচোন মানে টকা 2000 লাগিছিল দিব পাৰিব নেকি নাই নাই দিব নোৱাৰিম দেই তোক আগতেও দি থৈছোঁ মানুহজনৰো দৰমহা হোৱা নাই তই বেয়া নাপাবি দেই হ'ব দিয়ক বাইদেউ কওকচোন ছাৰ আপুনি যদি কিস্তি দিবই নোৱাৰে লোনটো ল'বই নালাগিছিল আমি সেইবোৰ নাজানো আমাক কিস্তি দিবই লাগিব মোক মাত্ৰ 2 দিন সময় দিয়ক ছাৰ ঠিক আছে আপোনাক 2 দিন সময় দিছোঁ আপুনি যোগাৰ কৰি থ'ব হ'ব দিয়ক ছাৰ হেল্ল' কি
জীৱন দোকান বন্ধ কৰ। কিয় দাদা? দেউতাৰ বেমাৰ বেছি হৈছে, হস্পিটেল নিব লাগে। দাদা এইটো লওক চাবি। মা অ মা ভণ্টি অ ভণ্টি ক'ত মৰিলিহঁত? এইখন দাদা, মা আৰু মই ঘৰ এৰি গুচি আহিলোঁ। দেউতাৰ অত্যাচাৰ আৰু গোটৰ পইচা দিব নোৱাৰি এই সিদ্ধান্ত লোৱা হ'ল। মায়ে আৰু বেলেগ উপায় নাপালে। পাৰিলে তই ক্ষমা কৰি দিবি। আশা কৰোঁ তই ভালেই থাকিবি।